হেল্ল' এভৰিৱান, ৱেলকাম টু মাই ইউটিউব চেনেল মাধুৰ্য্যছ গ্ল'বট্ৰেক। আজি এটা নতুন ভিডিঅ' লৈ আহিছোঁ চিপাঝাৰবাসী বা দৰংবাসীৰ কাৰণে একেবাৰে এটা পৰিচিত জেগা। এখন সাঁকো এইফালে এইখনেৰে পাৰ হৈ আহি কিনে ধুনীয়াকৈ এটা জেগা আছে, সেয়া গছডাল এইখিনিতে যাব পাৰে। ৰ'দ পৰি আছে একদম বহুত, আৰু এইফালে দৃশ্যটো বহুতে ধুনীয়া। এইফালে বহুত ধুনীয়া দৃশ্য। এইফালে যদি চাই এইফালে অকল গ্ৰীনাৰী আৰু গ্ৰীনাৰী। এয়া ইয়াতে গছডালত এইবিলাক টায়াৰ চায়াৰ বান্ধি ৰাখিছে। ইয়াত এনেদৰে হাঁহি ফূৰ্তিৰ মাজেৰে এটা সুন্দৰ সময় আমি অতিবাহিত কৰোঁ, আৰু পৰিৱেশটো একদমেই ধুনীয়া। একেবাৰে গ্ৰাম্য জীৱনৰ এটা জীয়া ছবি আপোনালোকে ইয়াত দেখিবলৈ পাব। আৰু গোটেইফালে নদী, ইয়াতে এনেকুৱা ধুনীয়া জংঘল আছে। আহি থকা 1 জানুৱাৰী হওক 31 ডিচেম্বৰত বহুতে খানা খাব বিচাৰে। এইবিলাকতো আপোনালোকে এই জেগাটো, আৰু ধুনীয়া পৰিষ্কাৰ জেগাবিলাক। দুই এজনে চাগে অকণমান লেতেৰা কৰিছে। আমি জেগাবিলাক যদি এনেকৈ পৰিষ্কাৰ কৰি ৰাখোঁ, আমাৰ ঘৰৰ ওচৰতে কিছুমান এনেকুৱা কিন্তু সুন্দৰ জেগা এতিয়াও আছে। গতিকে ইয়াতে সকলো আহিব পাৰে। ধুনীয়া জেগা। এইফালে চাব, একেবাৰে খোলা জেগা, খোলা পথাৰ, সেউজীয়া আৰু সেউজীয়া কেউফালে। ধুনীয়া প্ৰাকৃতিক পৰিৱেশ। সেইফালে অকণমান দূৰলৈ যদি চাই, সেয়া দেখিব মাকৈ খেতি। গৰু পোৱালিটো চাওক কিমানেই মৰম লগা। ধুনীয়াকৈ মাকৈ খেতিবিলাক নেট কৰি ৰাখিছে। মাকৈ খেতি ওচৰতে সৰিয়হ কয়, ভেড়া চৰি আছে। ইয়াত আহিলে আপোনালোকে দেখা পাব কৃষকে কঁপালৰ ঘাম মাটিত পেলাই কষ্ট কৰি যেনেকৈ খেতি কৰিছে, আৰু একদম গ্ৰাম্য জীৱনৰ যিখিনি কষ্ট ইয়াত হয়তো আপোনালোকে দেখিবলৈ পাব। এনেকৈ চাওক, ৰঙালাও হওক, মাকৈ, এইবিলাকৰ কিমান ধুনীয়াকৈ খেতি কৰিছে, কষ্ট কৰিছে। তাৰ মাজত কিছুমান দুষ্কৃতিকাৰীয়ে কি কৰে, এইবিলাক নষ্ট কৰে। গতিকে এইবিলাক হ'ব নালাগে। যোনেই নহওক, বহুত কষ্ট কৰি কিনে খেতিবিলাক কৰে, আৰু আমি হয়তো তাৰ পৰাই নিজে যিহেতু খেতি নকৰোঁ, আমি কিনি আনি কিনে আমি খাব পাইছোঁ এইবিলাকৰ পৰাই। আপোনালোকে দৰং জিলাৰ এনেকৈ গৰুসুটি এই অঞ্চলত বিভিন্ন ধৰণৰ খেতি হৈছে, আৰু এইবিলাক বাহিৰলৈ ৰপ্তানিও হয়। ইয়াত ধুনীয়াকৈ এইবিলাক কৰিছে কষ্ট কৰি কিনে। আমি এপাক এনেই চালোঁ, গোটেই পৰিৱেশটোৱে ভাল লগা। 15 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ দক্ষিণে থকা ৰূপহী চকৰ ওচৰতে এই জেগাখিনি। সকলোৱে আমাৰ পৰিচিত চিপাঝাৰ অঞ্চলত। ভিডিঅ'টি ভাল লাগিলে এটা লাইক কৰি দিব, আৰু মোৰ ইউটিউব চেনেলটি ছাবস্ক্ৰাইব কৰি দিব। থেংক ইউ।